হাই ফ্ৰেণ্ডছ, মই এটা কথা ভাবিছোঁ, এখন স্কুল খুলিম। স্কুলে নে কলেজে হ'ব কিবা হয় নাজানো, মই যেতিয়া এখন খুলিম, লাইচেঞ্চটো পাই নে নাপায় নাজানো। তাতে বেলেগ বেলেগ ছাবজেক্ট থাকিব, মানে বেলেগ বেলেগ কোৰ্চ থাকিব। এটা থাকিব চেনি লগোৱা কোৰ্চ, মানে বাটাৰিং কৰা, চেনি মাৰা বেলেগক, সেইটো চেনি মাৰা কোৰ্চ। এটা থাকিব মিছা কথা কোৱা কোৰ্চ, য'ত ফাঁকি, মানে কেৱল ফাঁকি চলোঁ। এটা থাকিব অভদ্ৰ কোৰ্চ, য'ত মানে অভদ্ৰ কথা, যিকোনো কথা মানুহৰ লগত ক'ব পাৰি, কিবা ক'ব পাৰি, সেনেকুৱা টাইপ কোৰ্চ। আৰু এটা কোৰ্চ থাকিব, সেই কোৰ্চটোত মানে অভং কথা শিকোৱা হ'ব আৰু মানুহক, অভং কথা কেনেকৈ ক'ব পাৰি। আৰু এটা গুণ্ডাগিৰি কোৰ্চ থাকিব, য'ত মানে গুণ্ডাগিৰি কৰিব পাৰি, যি টি কৰিব পাৰি, মানে মানুহৰ লগত, যাৰে লগত নহয়। এই কোৰ্চ কেইটামান খুলি কিনে এখন কলেজ বা ইউনিভাৰ্চিটি কিবা যি হয় আৰু স্কুল, সেই এখন খুলিব মন গৈছে। চাৰ্টিফাইড কোৰ্চ পাৰি না নোৱাৰি নাজানো, আৰু মই নোৱাৰিলে বেলেগে খুলিলেও হ'ব, কথা নাই। মানে সেইকেইটা স্কিল লাগে আজিকালি বেলেগ স্কিল থাকিলে লাভ নাই। পঢ়া শুনা কিবা কিবি এইগিলা লাভ নাই, পইচা পাতি নাই, চাকৰি পাতিও সেই থাকিলেও সেই দৰমহা আহে। গতিকে এই স্কিলকেইটা বেছি লগা হৈছে। চাকৰি থাকিলেও নাথাকিলেও এইকেইটা স্কিল লাগবই। বেলেগক কেনেকৈ চেনি দিব লাগে, চেনি নিদিলে উন্নতি নাই, মানে এতিয়া এনেকুৱা হৈছে। চেনি দিবাই লাগব, কাম কৰিলেও দিব লাগিব, নহ'লে দিব লাগিব। ডাঙৰকেইটাক পূৰা চেনি মাৰি থাকিব লাগিব, তেতিয়াহে সিহঁতে কাম দিব। চেনি নামাৰকলৈকে সিহঁতেও সন্তুষ্ট নহয় কিন্তু। আৰু একজাত আছে মানে দালালি কৰিব লাগিব। সেই দালালি কৰিব কাৰণে গুণ্ডাগিৰি জানিব লাগিব, মানুহক যি টি ক'ব পাৰিব লাগিব, মাৰিব পাৰিব লাগিব, দম দিব লাগিব। সেইটো স্কিলো লগা হৈছে এতিয়া মানুহ। আৰু আজিকালি মানে এই ইউটিউবতে যেনেকৈ কৈ থাকে, যি টি কথা কৈ যে, কিছুমান বেয়া বেয়া কথা কিছুমান কৈ দিয়ে পপুলাৰিটি পাবৰ কাৰণে, সেই কোৱা বস্তুটো শিকিব লগা বস্তু, সেইটো এটা কোৰ্চ লগা হৈছে। এনেকৈ মানে কেইটামান লাগে, মানে লগা বহুত প্ৰয়োজন হৈছে। এই কেইটামান ভাবিছোঁ মই এটা খুলি দিওঁ নেকি, মানুহ বহুত লাভ হ'ব। মিছা মানুহে এনেই পঢ়ি আছে, লাভ নাই পঢ়ি পেলাই তাৰপিছত মানে এনেকুৱা হয়, মানুহে চেনি মাৰিব নোৱাৰে, পঢ়া শুনা কৰা চলি আহিলে কিনো কৰিব, এনেকুৱা হয় কিছুমানৰ। চবৰে নহয়, কিছুমানৰ হয়। কিছুমানে গুণ্ডাগিৰি কৰিব নোৱাৰে, কিছুমানে বেয়া কথা ক'ব নোৱাৰে, যাই বিপদত পৰে মানে। গতিকে এইকেইটা কোৰ্চহে লগা হৈছে আমাক। কি কয় আপোনালোকে কথাটো? যদি আপোনালোকে ভাবিব দে পাৰি কিন্তু ন, চাবচোন কথাটো।